হে গাইজ গুড মৰ্ণিং। আৰু দেখিছে পাকঘৰত সোমালোঁ, ধুনীয়াকৈ চাহ বনাই আছোঁ একদম মা আৰু বৌৰ কাৰণে। কাৰণ মা বৌহঁতে একদম ধুনীয়াকৈ ধান মেলি আছে, তাত বহি আছে আৰু মোক চাহ কাপ বনাব দিলে। মই একদম ধুনীয়াকৈ মুড়ি দি চাহ একাপ বনাই একদম লৈ যাম এতিয়া। আৰু একদম দেখিছে পূৰা মুড়ি দি একদম চাহ লৈ গৈছোঁ ৰাস্তাত। বেলেগৰ চোতালত ধান মেলি আছে, কাৰণ আমাৰ চোতাল নাই। চোতাল থাকিলেও ৰ'দ নপৰে। সেয়া দেখিছে মাহঁত পূৰা একদম বহি আছে আৰু একদম ধুনীয়াকৈ বনাইছোঁ। এতিয়া গৈ আছোঁ আৰু লগতে নাভাবিব মই কাম নকৰোঁ বুলি, কৰোঁ, মাজে সময়ে কৰোঁ, মন গ'লে কাম কৰোঁ। আৰু একদম ধুনীয়াকৈ আহিলোঁ, আহিয়ে দিছে পূৰা টিপালত ধান মেলি দিছে। আৰু পোৱালিকেইটাও স্কুলৰ পৰা আহি পাল। চাহকণ খা। অঁ কিন্তু মিঠা হৈছেনে? চেনি মানে অলপ আছিলে।